वेलकम बैक टू माई चैनल। और एतिया बाजिसे 11টা। इमान र'द दिছে নহয় আজি। 10টালৈকে বৰষুণ পৰি আছিল, কিন্তু পিছত ইমান ৰ'দ দিলে আৰু গৰম ক'ব নালাগে আৰু। কিন্তু কাপোৰ শুকাবলৈ সুবিধা হৈছে। মই কালি সন্ধিয়া মানতে কাপোৰ ধুইছিলোঁ, শুকুৱাই নাছিল। এতিয়া শুকুৱাই দিছোঁ এইবিলাক, শুকাবলৈ সুবিধা হৈছে। আৰু এতিয়া মই এটা চব্জি বনাম বুলি ভাবি আছোঁ। ৰঙালাওৰ আগ আৰু মাছ। চবেই বনায়, চবেই খায়, কিন্তু সকলোৰে ষ্টাইল বেলেগ বেলেগ থাকে। মই ভাবিছোঁ মই নিজৰ ষ্টাইলত বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিয়ে ৰঙালাওৰ আগ ভাল পায় সিহঁতে খাই নিশ্চয় ভাল পাব। এনে বলক চাই ল'ব মই কেনেকৈ বনাওঁ। আৰু আমাৰ ঘৰত আৰু এটা গছ চাব ৰ'ব। এইটো হ'ল কমলা টেঙাৰ গছ। কিমান যে লাগিছে চাব, এইবিলাক বহুত লাগে। পকিছে, এইটো ফালেও পকিছে। ক'ত গ'ল এইটো, আৰু বহুত আছে। গছখন একদম ভৰি থাকে, কিন্তু এটাও হ'লে খাব নোৱাৰি। এনেকুৱা টেঙা নহয়, এটাও খাব নোৱাৰি। আৰিছে খালি তুলি তুলি খেলি থাকেহি। বহুত লাগিছে, তাৰমানে বহুত গছটোৱে হালি যায়, এনেকুৱা লাগে আৰু। কিন্তু চাবলৈ ভাল লাগে, সেইকাৰণে আমি কাটি নিদিওঁ। ধুনীয়া লাগে চাবলৈ। আৰু পাটিখন যে ধুই দিছোঁ আজি, ইমান গৰম পৰিছে নহয়, পাটি বিৰাট দৰকাৰ হয়। আৰু আমাৰ আনাৰস হৈ আছে, লাহে লাহে ডাঙৰ হৈ আছে। এতিয়া হোৱা নাই। সেয়া মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। আলু দিম যিহেতু আলু লৈছোঁ, পিঁয়াজ, নহৰু এনেকৈ লৈছোঁ, কেঁচা জলকীয়া, আৰু এইফালে জিৰা অলপ লৈছোঁ গুটি। মিক্সি চলোৱা নাই যিহেতু আৰি শুই আছিল, সেইকাৰণে। আৰু ইফালে কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম আগতে। তেল গৰম হৈ গৈছে, এতিয়া আলুখিনি দি দিম ইয়াতে মই। আইছা মোৰ কোচতে উঠি আছে, কৈ আছে নিমখ অলপ দি দিছোঁ, সোনকালে সিজিব। নিমখ দিলে সোনকালে অলপ সিজে। আৰু এয়া হ'ল মেইন বস্তুটো, ৰঙালাওৰ আগ। বিৰাটেই টেষ্টি লাগে খাই ৰঙালাওৰ আগ। আলুখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া নমাই ল'ম এইখিনি গোটেইখিনি। এয়া এইখিনি তেলতে মই বাকী বস্তুখিনি দিম। তেল আৰু দিব নালাগে। নহৰু, গোন্ধ ওলাই গৈছে। এতিয়া পিঁয়াজ, আৰু পিঁয়াজ আৰু নহৰুখিনি ভাজ খোৱাৰ পিছত মই দিছোঁ কেঁচা জলকীয়া আৰু জিৰাৰ যে পেষ্টখিনি বনাই লৈছিলোঁ, সেইখিনি, হালধি আৰু নিমখ। এতিয়া ভালদৰে ৰঙালাওৰ আগ বনালে নহৰুটো মাষ্ট দিবই লাগে। এতিয়া এইখিনিতে দি দিম আলু। আইছৰ কাৰণে খানা বহাইছোঁ যে, বাৰে বাৰে চিটি মাৰি আছে। এতিয়া দিম হাঁহ। এয়া এতিয়া দিম ইয়াতে মাছ। সেইটো শাকে মই ৰাখিলে বেয়া লাগিব, তো এতিয়াই মই মাছখিনি দি লওঁ। এয়া দি লৈছোঁ মাছ। মাছখিনি ফ্ৰিজত ৰখাৰ কাৰণে একেবাৰে গোট মাৰি গৈছে। ঢাকি দিম, মাছখিনি পনীয়া হৈ যাওক। তাৰপিছত আৰিছৰ কণী, ইমানে কণী খাই বিৰাটেই ভাল পায়। পুৱাতে তাক কণী খোৱা নহ'ল আজি,
সেইকাৰণে এতিয়া খুজি আছে এগ লাগে তাক। এয়া পানী অলপ দি মই উতলিব দিছোঁ। এনেকৈ 10 মিনিট ৰাখিম, তাৰপিছত হৈ যাব। যিহেতু আলুখিনি আগতে ফ্ৰাই কৰি লৈছোঁ আৰু শাকখিনি সিজোঁতে ইমান সময় নালাগে নহয়, সেইকাৰণে জল্দি হৈ যায়। মাছখিনিও আগৰে। আৰু ভাবি আছোঁ ৰাতি এটা বস্তু বনাম বুলি, কি হয় নাজানো, কিন্তু যদি বনাওঁ ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু কণী খোৱা মানুহ গান গাই আছে। কণী খাবা? এগ খাবা তুমি? এগ তোমাৰ কাৰণে সিজিব দিছোঁ, তুমি এগ খাবা? এগ খাবা তুমি? গৰম লাগিছে। এয়া মোৰ চব্জি বনি ৰেডি, এতিয়া খাম। হয়নে? খাম, মাৰিছেও খাব কৈ আছে সি। চব্জি চব্জি কোৱাচোন, চব্জি। হাই, এতিয়া হ'ল সন্ধিয়া 7টা আৰু মই আইচৰ কাৰণে কিবা অলপ বনাম বুলি ভাবি আছোঁ। আইচৰ কাৰণে এটা চিৰাকে বনাওঁ নেকি। আইচৰ কাৰণে এটা চিৰা বনাই লম, তাৰপিছত কৈছিলোঁ যে ৰাতি কিবা এটা বনাম বুলি, যোগাৰ কৰিব লাগিব। সি তাৰমানে চুলি পালে আৰু শেষ, টানি টানি শেষ কৰি দিব। নহয় নকৰিবা। তেনেহ'লে আৰিছক আগতে কিবা বনাই খুৱাই লওঁ, তাৰপিছত সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কি হ'ল? আজিকালি তাৰ গাড়ীবোৰ ভাল লগা হৈছে। কিমান দিনতে কিনি দিয়ে এইবিলাক গাড়ী, সি নালাৰে, এতিয়া অলপ অলপ ভাল লগা হৈছে তাৰ। হয়নে পাপা? হয়নে? জনী জনী কোৱাচোন তুমি, কোৱাচোন জনী জনী। তাৰপিছত আৰু পাপা পাপা। তুমি মোৰ বেটা কোনটো? মোৰ বেটা কোনটো? বেটা কোনটো মোৰ বেটা? এয়া মই মাছৰ কণী ভাজি বনাবলৈ বস্তুখিনি ৰেডি কৰি লৈছোঁ। কেঁচা জলকীয়া, মান ধনিয়া পাত, নহৰু, পিঁয়াজ। জলকীয়া মই অলপ সৰহকৈ দিছোঁ, নিজৰ টেষ্ট অনুসৰি দিব পাৰে। আৰু এয়া কণীখিনি ইয়াতে মই অলপ হালধি দি দিছোঁ। এতিয়া অলপ নিমখ দি অলপ মোহাৰি ল'ম। ইয়াত দিছোঁ অলপ নিমখ, এতিয়া অলপ এনেকৈ মোহাৰি ল'ম। এয়া কণীখিনি মই মোহাৰি ল'লোঁ। এতিয়া গৰম হৈ গৈছে পুৰা। ইফালে হৈ আছে মাছ, এইফালে বনাম মই কণী ভাজি। তেল দি দিছোঁ। ফাৰ্ষ্টতে দি ল'ম মই নহৰুখিনি। এতিয়া দিম পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ভাজ খোৱাৰ পিছত দিম জলকীয়াখিনি। অকণমান ভাজি লওঁ। এয়া পিঁয়াজ ভজা হৈ গ'ল, ধুনীয়া গোন্ধ ওলাইছে আৰু কালাৰো ধুনীয়া হৈ আছে। এতিয়া দিব লাগিব জলকীয়াখিনি। ইমান ফুটিছে নহয়। হৈ গ'ল, জলকীয়াখিনি অলপ সময় ভাজি লৈছোঁ মই। এতিয়া কণীৰ পেষ্টখিনি দি দিম। ইমান ফুটিছে নহয়, ভয় লাগিছে। ইমান ধুনীয়া কালাৰ হৈছে।
বহুতে হয়তো খাইছে এনেকৈ, কিন্তু মই মোৰ নিজৰ ষ্টাইলত বনালোঁ। খাবলৈ বিৰাটেই টেষ্টি হয় এনেকৈ। এয়া হৈ গ'ল মোৰ মাছৰ কণী ভাজি। মান ধনিয়াখিনি দি দিছোঁ। আৰু অকণমান সময় ৰাখিব পাৰিলে ভাল আছিলে, কিন্তু আজি ফালে কান্দি আছে যে মই আৰু নোৱাৰোঁ থাকিব। নমাই দিছোঁ। এয়া মাছৰ কণী ভাজি। আজিৰ ভিডিঅ'টো তেনেহ'লে এইখিনিতে সামৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।